বহুতে মোক কৈ আছিল তোমাৰ ঘৰটোত কিমান পইচা খৰচ হৈছে কিমান খৰচ হৈছে। মোৰ ঘৰটোত এতিয়ালৈ বৰ্তমান 7 লাখ টকা খৰচ হৈছে। মোৰ ঘৰটোত 3টা ৰুম আছে, এখন বাৰাণ্ডা আছে আৰু পাছলৈ মই আৰু 2টা ৰুম বনাই আছোঁ। তাৰ কমপ্লিট নাই হোৱা। আজি মই যিকেইটা হৈছে সেইকেইটাকে অকণমান দেখাই দিছোঁ। কমপ্লিট নাই হোৱাকৈ চিলিং মাৰিব আছে, এফালে এখন খিৰিকী লগাব আছে, বাকীখিনি খিৰিকী লগোৱা হ'ল। তাৰপিছত কালাৰ কৰিবলৈ আছে, ৱায়াৰিং কাম আছে, কিছুমান সৰু সৰু কাম আছে। বহুতে মোক সুধি আছিল বাইদেউ আপোনাৰ মানে ঘৰটোৰ বিষয়ে 2 এটা কথা ক'বচোন, কিমান খৰচ হৈছে কি কথা, আমিও বনাম বুলি ভাবিছোঁ। সৰুকৈ মানে 5-6জন মানুহ থাকিব পৰাকৈ ধুনীয়া আৰু আমাৰ ঘৰটো। বহুত বেছি নহয়, ঘৰটো অকণমান খেলি মেলি হৈ আছে, মানে কি কামবোৰ কৰি থকা হৈছে ন মিস্ত্ৰীয়ে, সেইটো কাৰণে মানে ঘৰবোৰ অলপ খেলি মেলি কমপ্লিট হোৱাগৈ নাই। নমস্কাৰ, মই মমতাজ। মই আজি অন্য এটা ভিডিঅ'ত আপোনালোকক স্বাগতম জনালোঁ। আজি ভিডিঅ'টো এটা বিশেষ টপিকৰ ওপৰত। ভিডিঅ'টো লাষ্টলৈকে চাব বুলি আশা কৰিলোঁ। বহুতে মোক সুধি আছিলে যে আপোনাৰ ঘৰটোত কিমান পইচা খৰচ হৈছিলে। আপোনাৰ ঘৰটো যদিও সৰু, খুব ধুনীয়া দেখায়। 5-6টা মানুহ কাৰণে খুব ধুনীয়া, 5-6টা পৰিয়াল কাৰণে থাকিবলৈ খুব ধুনীয়া। আপুনি দিবচোন আপোনাৰ হোম টাৱাৰটো, মানে ধৰি লওক ঘৰটোত কেনেকৈ কি খৰচ হৈছিলে বা কিমান কি হৈছিলে, ঘৰটোৰ ওপৰত এটা ভিডিঅ' দিবচোন। তেনেকৈ বুলি বহুতে মোক কৈ আছিলে। মই কেইবাদিনো হ'ল মানে ইউটিউবত যিহেতু ভিডিঅ'টো দিবলৈ অকণমান সময় লাগে যথেষ্ট, বনাবলৈ মেলিবলৈ মই যিহেতু অকণমান ব্যস্ত থাকোঁ ডিউটিৰ বাবে, সেইবাবে দিব পৰা নাছিলোঁ। মোৰ এই ঘৰটোত মানে কাম আছে বহুত, চিলিং মাৰিব আছে, ৱায়াৰিঙৰ কাম আছে, কালাৰ কৰিবলৈ আছে, তাৰপিছত বাকী কাম অলমষ্ট হৈ গৈছে। এতিয়ালৈকে বৰ্তমান 8 লাখ হোৱা নাই, 8 লাখ টকা খৰচ হোৱা নাই। 7 লাখ মানত অকণমান পাৰ হৈছে আৰু 7 লাখে ধৰিছোঁ, কাৰণ নিজৰো কিছুমান খৰচ হৈ যায়, গম নাপাওঁ ন। তো সিমানেই খৰচ হৈছে, বহুত বেছি খৰচ হোৱা নাই। কিন্তু আমি যদি কামটো কৰিব জানো ন, অকল ঘৰটোৰ খৰচ হোৱা কথাটো কৈছোঁ, মানে মোৰ ঘৰটোত যিহেতু যিমানটো খৰচ হৈছে মই সিমানটো হিচাপতে কৈছোঁ, নিজৰ পাৰ্চনেল খৰচখিনিৰ কথা কোৱা নাই। ধৰি লওক কেতিয়াবা আমি কিবা এটা বস্তু আনিবলৈ গ'লে ধৰি লওক আমাৰ কিবা এটা খৰচ হয় ন, বা খাওঁতে মেলোতে খৰচ হয়, সেইবোৰ কথা কোৱা নাই, জাষ্ট ঘৰটোতে ইমান খৰচ হ'ল বুলি কৈছোঁ। আৰু যদি ক'ত কেনেকৈ কি খৰচ হ'ল সেইখিনি যদি কাৰোবাৰ জানিবলৈ মন যায়, তেন্তে আপোনালোকে মোক কমেণ্ট কৰি জনাব, নহ'লে মোৰ ফেচবুক চেনেল আছে তাতো মেছেজ কৰি জনাব পাৰে। যিহেতু গোটেইখিনি কথা মানে ক'বলৈ গ'লে ভিডিঅ'টো বহুত দীঘল হৈ যায় আৰু মানুহে চায়ো বেয়া পায়। কিন্তু আপোনালোকে যদি এটা সুন্দৰ আমাৰ এইটো ঘৰৰ নিচিনা বনাব বিচাৰে, আপোনালোকৰ 10 লাখৰ ভিতৰত ধুনীয়াকৈ ঘৰ এটা হৈ যাব। তাতকৈ হয়তো কম খৰচো হ'ব পাৰে, কাৰণ সকলোৱে চইচবোৰ বেলেগ বেলেগ। আমি যিবোৰ বস্তু কিছুমান লগাইছোঁ তেওঁ আপোনালোকে নলগাব পাৰে, আপোনালোকে তাতকৈ দামীও লগাব পাৰে, তাতকৈ সস্তীয়াও লগাব পাৰে। সেইটো নিজৰ ওপৰত ডিপেণ্ড কৰে কোনে কেনেকুৱা বস্তু লগায়। ঘৰৰ বস্তু লগাটো যিহেতু চইচটো সকলোৱে বেলেগ বেলেগ হয়নে, কাৰণ কিছুমানে দামী বহুত লগায়, কিছুমানে অকণমান সস্তীয়া লগায়, কিছুমানে মিডিয়ামটো লগায়, কাৰণ টাইলছো বহুত কোৱালিটি থাকে, তাৰপিছত ঘৰৰ গ্লাছ বহুত কোৱালিটি থাকে, কিছুমানে কাঠ লগায়, তেনেকুৱা কথাও বহুত আহি যায়। সেইবাবে কৈছোঁ সকলোৱে চইচটো বেলেগ বেলেগ। মোৰ ঘৰটোত 7 লাখ টকাই খৰচ হৈছে বৰ্তমানলৈকে, 7 লাখ টকা খৰচ হৈছে। আৰু কাম এটা আছে, আৰু 2টা কাম আছে, মেইন কাম আপোনাৰ চিলিং মাৰিব আছে, তাৰপিছত ৱায়াৰিঙৰ কামটো আছে, আৰু আপোনাৰ কালাৰ কৰিবলৈ আছে। সেইকেইটা কাম আছে বাৰু, বিশেষ কাম বেলেগ নাই, মানে বাকী কামখিনি অলমষ্ট হৈ গ'ল। আপোনালোকে যদি এনেকুৱা ঘৰটো যদি বনাব বিচাৰে, তেন্তে পোনপ্ৰথমে আপোনালোকে এজন ভাল মিস্ত্ৰীৰ লগত কথা পাতি ল'ব, কেনেকৈ কি কৰিলে ভাল হ'ব। আৰু আমাৰ যিহেতু পৰিয়ালৰ 5জন মানুহৰ কাৰণে আমাৰ ইমানটোৱে যথেষ্ট হৈছে, হ'লেও আৰু ৰুম লাগে। পাছলৈ আৰু 2টা ৰুম বনাই থকা হৈছে, সেই 2টা ৰুম কমপ্লিট নাই হোৱাৰ বাবে মই আপোনালোকক ভিডিঅ' কৰি নেদেখালোঁ। বৰ্তমান এতিয়া আমাৰ ইয়াত ৰুম আছে আপোনাৰ 3টা, বাৰাণ্ডা এখন, তাৰপিছত পাছলৈ আৰু 2টা ৰুম আছে, সেই 2টা কমপ্লিট নাই হোৱা। সেই 2টা জাষ্ট বনাই থৈ দিয়া হৈছে, টাইলছ একো লগা হোৱা নাই। তাৰপিছত আকৌ হেৰি কৰা হোৱা নাই, প্লাষ্টাৰো কৰা হোৱা নাই, সেইবাবে সেইটো দেখুওৱা নাই। পিছত যদি আপোনালোকে চাব বিচাৰে মই সেইটোও দেখাই দিম। কিন্তু বৰ্তমান আমাৰ এই ঘৰটোত অকল 7 লাখ টকাই খৰচ হৈছে, তাতকৈ বহুত বেছি খৰচ হোৱা নাই। আপোনালোকে এনেকুৱা কৰিব পাৰে, অকণকৈ কৰি থাকিব পাৰে, লগতেতো কৰিবলৈ দিগদাৰ হৈ যায় ন। অকণমান এতিয়া কৰিছে, অকণমান পিছত কৰিব, অকণমান মানে অলপকৈ ধৰি লওক কৰি থাকিব লাগে কিছুমান কাম, তেতিয়া কি হয় আপোনালোকৰ সোনকালে হৈ যাব। আৰু পটককৈতো কোনেও কৰিব নোৱাৰে ন, মানে কাৰণ কি হয় ঘৰ এটা বনাবলৈ আজিকালি যথেষ্ট পইচা খৰচ হয়। সেইবাবে মই কৈছোঁ আপোনালোকে বেছি ভাবিব নালাগে, লাহে লাহে এটা প্ৰথমতে যদি আপোনালোকে ফ্ৰেমটো বনায়, তাৰপিছত প্লাষ্টাৰটো কৰিব, তাৰপিছত গাঁথনি আপোনাৰ ধৰি লওক টিং লগাব, তাৰপিছত চৌকাঠ লগাব, তাৰপিছত তেনেকৈ সৰু সৰুকৈ এটাকৈ কৰি থাকিব, তেতিয়া নিশ্চয় কমপ্লিট হ'বগৈ, চিন্তা নকৰিব। অলপ পইচা আমি গোটেইটো একেবাৰতে আমি কমপ্লিট কৰা নাই, আমি 2টামান পইচা গোটাই লওঁ, এটা কাম কৰোঁ, 2টামান পইচা গোটাই লওঁ, এটা কাম কৰোঁ। এতিয়া হয়তো বহুতে ভাবিব ঘৰটোৰ বিষয়েনো ক'ব লাগেনে। ঘৰটোৰ বিষয়ে এইটো কাৰণে ক'লোঁ যে মোক বহুতে দিব কৈছিল, কাৰণ আমাৰ ঘৰটো সৰু হ'লেও মানে
সৰুকৈ মানে যথেষ্ট কম মানে কি আৰু আজিকালিতো 7 লাখ টকা মানুহৰ ঘৰ নহয় হয়নে কিন্তু আমি কম বুলিয়ে ভাবিছোঁ কাৰণ আজিকালিতো মানুহে 20-30-25 লাখ টকা খৰচ হয় এটা ঘৰ বনাবৰ কাৰণে যেনেকুৱাই ঘৰ নহওক কিয় কিন্তু আমি কম খৰচতে কাৰণ আমাৰ মানুহ কম যিহেতু কম খৰচতে কম সৰু ঘৰ এটা বনাই লৈছোঁ থাকিবলৈনো মানুহক বহুত ডাঙৰ বেছি ঘৰো দৰকাৰ নহয় থাকিব জানিলে সৰু ঘৰতে থাকি ভাল লাগে হয়নে যদি কিবা ভুল ক'লেও ক্ষমা কৰি দিব আৰু কেনেকুৱা লাগিলে ভিডিঅ'টো চাই লাষ্টতে কমেণ্ট এটা কৰি জনাব আৰু পাৰিলে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব এটা কৰি দিব ধন্যবাদ